এই অনুষ্ঠানৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ অসমৰ নামধৰ্মী ৰাইজৰ মৰমৰ আৰু আশীৰ্বাদৰ বাবে এই মহাবংগ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্টৰ জৰিয়তে যি কবি প্ৰণাম অনুষ্ঠানত এই সন্মান ল'বলৈ পালোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। এটি ঘোষা মই আপোনালোকৰ মাজত পৰিৱেশন কৰিম বুলি ভাবিছোঁ। ও ব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 মায়া বজাৰ মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নেওক নাথ জগাই ও পুত্ৰকে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কালকল্পে দংশিয়া হেৰাইল চেতন তাৰ মুখৰ পদজো বাক্যামৃত কৃপায়ে সিঁচিয়া প্ৰতিনিত দয়া